মৰ্নিং এভৰিৱান মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই শিখামণি। আজি হ'ল বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা আমাৰ ঘৰতনো কেনেকৈ পাতোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। তাকে বেছি ডাঙৰকৈ নাপাতোঁ আৰু সৰু সুৰাকৈ পাতিম বুলি ভাবিছোঁ। তাকে আপোনালোকক দেখুৱাইছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আজি খাম ৰুটি বনাইছোঁ। তাৰপিছত ভাতটো অলপ আজি দেৰিকৈ খাম আৰু ইমান পূজা পূজা পাতি মেলি ভাতটো দেৰিকৈ খাম। এতিয়া খাম। আমি এতিয়া প্ৰসাদ খাই ৰুটিও খাই বৈ আজৰি হৈ এতিয়া আমি বহি আছোঁ। আৰু আমাৰ বেটাই গাড়ীখনত তাৰ চাইকেলখনত মালা চালা লগাই একেবাৰে টিপ টপ কৰি থৈ দিছে। তাৰপিছত আমাৰ বিশ্বকৰ্মা খাবলৈ আহিলে বাৰু ল'ৰা ছোৱালী কেইটামান আৰু আহিবলৈ আছে। আমাৰ ইয়াত প্ৰত্যেক ঘৰতে বিশ্বকৰ্মা পূজা পতা হৈছে। সেইকাৰণে লাহে লাহে আহি পাবহি আৰু আমি এতিয়া ৰৈ আছোঁ। আমাৰ ঘৰলৈ মানুহবিলাক বিশ্বকৰ্মা খাবলৈ আহি আছে যে আমাৰ বেটাই কৈছে আমি বিশ্বকৰ্মা খাবলৈ কেতিয়াকৈ যাম মোক আমনি কৰি আছে যে ব'লা আমিও বিশ্বকৰ্মা খাবলৈ যাওঁ। লগৰবোৰ আহিছে যে বিশ্বকৰ্মা খাবলৈ যাওঁ লাগিছে আৰু তাক কৈছোঁ অকণমান পাছত যাম। তেতিয়া মানুহবিলাক আহি আছে আমাৰ ঘৰলৈ এৰি থৈ যাবলৈও মন যোৱা নাই ঘৰত। বেটা যাওঁ লাগি আছে। আমি অলপ পাছত যাম দেই বেটা। আৰু বেছি দীঘলীয়া নকওঁ, ল'ৰাটোৱে আমনি কৰি আছে। এতিয়া বিশ্বকৰ্মা খাবলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। চাই ভাল পালোঁ আৰু আজি ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।